নমস্কাৰ জনালো সকলোকে এয়া চাওকচোন কি সুন্দৰ এখন থালি নহয়নে দেখিয়ে খাও লাগে আৰু এই থালিখন প্ৰস্তুত মই কেনেকৈ কৰিলো আপোনালোকক সম্পূৰ্ণ ভিডিও দেখাম চাই যাওকচোন প্ৰথমতে মই ইফালে গলো বজাৰলৈ আৰু বজাৰত গৈ এয়া কিনিলো জিয়াই থকা মাছ গৰৈ চেঙেলী আৰু চেং মাছ এয়া চাওকচোন মই কিনি লৈছো আৰু মই বেপাৰীজনক সুধিছো যে চেং মাছ বুলো বিক্ৰী কৰিব দিয়ে নে তেওঁ কৈছে যে বিক্ৰী কৰিব আমাৰ অসমত পাৰি বাহিৰলৈ সাপ্লাই দিব নোৱাৰি বাৰু যি কি নহওক মই লৈ ললো এফালে মাছ এয়া মাছ লৈ ললো আৰু তাৰ পিছত মই গলো ডাঙৰ মাছ লওঁ বুলি এফালে এইজনী হ'ল ডাঙৰ হিলগৰীয়া মাছ তাৰ পৰাই মই মাছ 1.5 কেজি লৈ ললো এয়া মোৰ মাছ লোৱা হৈ গ'ল আৰু এইবাৰ ঘৰৰ ফালে ৰাওনা হৈ গলো এয়া চাওকচোন এয়া পাই গলো মই আহি ঘৰ আৰু পলিথিনৰ পৰা মাছখিনি উলিয়াই মাছখিনি ভালদৰে ধুই লম এয়া মাছ মই ধুই লৈছো আপোনালোকে মোৰ চেনেলটো প্লিজ কৈছো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট শেয়াৰ কৰি দিব আগলৈও মোৰ পৰা ভাল ভিডিও পোৱাৰ আশাৰে এয়া মই আকৌ উলিয়াই ললো ইয়া যে জিয়াই থকা কিনি আনিছিলো মাছকেইটা এইকেইটাকো উলিয়াই ভালদৰে ধুই লৈছো এয়া চাওক আকৌ মই ইহঁতক পানীত অলপ সময় জিয়াই ৰাখিছো এয়া চাওকচোন ইমান যে ফূৰ্তি পাইছে ন মাছকেইটাই পানী পোৱাৰ লগে লগে ময়ো আৰু ৰং মনে চাই আছো সিহঁতক সিহঁতি যেন ধুনীয়াকৈ খেলি আছে পানীৰ লগত বাৰু দিয়ক এবাৰ মই বনাও বুলি ভাবিলো মাটিমাহৰ দাইল সেইকাৰণে মই বাটি এটাত মাটিমাহ অলপ লৈ ললো আৰু মাটিমাহখিনি ভালদৰে ধুই ললো যিহেতু মাটিমাহত সৰু বালি থাকে গতিকে মাটিমাহবিলাক ভালদৰে ধুই ল'ব লাগে 2-3 বাৰমান ময়ো সেইকাৰণে মাটিমাহখিনি ভালদৰে ধুই লৈছোঁ এয়া চাওক মই 3 বাৰমান ধুলো মাটিমাহখিনি এতিয়া মাটিমাহখিনি মই তিয়াই ৰাখিম 4-5 ঘণ্টামানৰ কাৰণে মাটিমাহখিনি তিয়াই ৰাখিম আৰু মাটিমাহখিনি তিয়াই হৈ গ'ল 4-5 ঘণ্টাৰ পিছত এয়া মই বাকলিখিনি উতৰাই পেলাই দিলোঁ মাটিমাহৰ বাকলিও খায় পিছে বহুতে কিন্তু মানে মই যিমান পাৰোঁ উতৰাই পেলাই দিলোঁ আৰু এইফালে ললোঁ কোমলীয়া এটা কোমোৰা আৰু তাকে ডাঙৰকৈ টুকুৰা কৰি এনেকৈ মাটিমাহৰ লগতে মই দি দিলোঁ এতিয়া নিমখ হালধি দিলোঁ এইটো হ'ল কলা খাৰ আৰু ইয়াৰো অলপমান মই মাটিমাহত দি দিলোঁ খাৰ দিলে মাটিমাহ পিছল হয় খাই ভাল লাগে ইফালে কুকাৰত মই মাটিমাহখিনি সিজিবলৈ পাতি দিছোঁ আকৌ বনাম বুলি ভাবিলোঁ কলা কচু আৰু লগতে এইটো মধুসোলেং টেঙা আৰু কচু লগত দিম মই মাছৰ মাথা কচুখিনি ভালদৰে ধুই ললোঁ এয়া মই কেৰাহীখনত পানী দি কচুখিনি মই বইল হ'বলৈ দিলোঁ কচু বইল কৰি মই পানীটো অৱশ্যে পেলাই দিওঁ নহ'লে অলপ খজুৱাই আৰু এয়া মধুসোলেং টেঙাখিনিও মই ভালদৰে ধুই ললোঁ এয়া চাওকচোন ধুই লৈছোঁ এইটো বাৰু আপোনালোকে কি টেঙা বুলি কয় আমাৰ এফালে মধুসোলেং টেঙা বুলিয়ে কয় কচু বইল হৈ গ'ল ইফালে মই কচুখিনি টুকি ল'ম পানীখিনি পেলাই দিম এয়া বাট থকা খৰাহী এটাত মই কচুখিনি টুকি ল'লোঁ আৰু এয়া চাওকচোন মাটিমাহখিনিও হৈ গ'ল আৰু এইফালে মই এতিয়া কেৰাহীখন পাতি দিলোঁ তাতে অলপমান অলিভ অইল দিলোঁ আৰু অলপমান পিঁয়াজ কাটি দিলোঁ তাতে মই দিলোঁ 2টা নহৰু 2টা শুকান জলকীয়া এখিলা তেজপাত আৰু এইখিনি অকণমান মই সিজিবলৈ দিলোঁ আৰু মই ইয়াতে এতিয়া দি দিম অলপমান এয়া গোটা জিৰাটো ফুটাৰ পিছত পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰ আহিলে মই তাতে ঢালি দিম বইল কৰি থোৱা মাটিমাহৰ দাইলখিনি এয়া চাওকচোন হৈ গ'ল আৰু এতিয়া মই ঢালি দিলোঁ মাটিমাহৰ দাইলখিনি এয়া প্ৰথম বইল কৰি লৈছিলোঁ এতিয়া তেল মাৰিছোঁ মাটিমাহ অৱশ্যে সকলোৱে চাগে এনেকেই বনায় এয়া উতল আহি গ'ল আৰু মাটিমাহ প্ৰায় হৈ গ'ল মই অকণমান ৰেড চিলি গুড়ি দি দিছোঁ কালাৰটো ভাল আহিবৰ কাৰণে আৰু এতিয়া মাটিমাহ সিজিলত মই ইয়াতে দি দিলোঁ ধনিয়া কাটি এয়া চাওকচোন কি ধুনীয়া মাটিমাহৰ চব্জিখিনি ৰেডি হৈ গ'ল এয়া হ'ল এখন
দালি মাটিমাহৰ প্ৰথমখন চব্জি মোৰ এয়া ৰেডি। এতিয়া নেক্সট কি বনাওঁ আপোনালোকে চাই যাওক। এয়া এতিয়া মই ভাবিলোঁ অলপমান কেৰেলা ভাজিম। কেৰেলাখিনি মই এনেকেই পাতল পাতল কৰি টুকুৰা টুকুৰিকৈ কাটি ল'লোঁ আৰু কেৰাহীত দি দিলোঁ তেল। কেৰেলা মই এনেকৈ ভাজি খাইহে বহুত ভাল পাওঁ। এয়া তেলখিনি গৰম হ'ব। এয়া চাওকচোন, এনেকৈ বাৰু কুকাৰত আলু কোনে কোনে পুৰে, মই পুৰিছোঁ চাওক দেই। ইফালে তেল গৰম হ'ল আৰু মই ইয়াতে দি দিলোঁ তিতা কেৰেলাখিনি। ভালদৰে লৰাই সিজিব দিলোঁ। ইয়াত মই এতিয়া দিম নিমখ আৰু হালধি, আন্দাজ অনুসৰি, বেলেগ একো নিদিওঁ। জাষ্ট এইখিনি অকল ফ্ৰাই হ'বলৈহে দিলোঁ। কেৰেলা ফ্ৰাই খাই মই বহুত বেছি ভাল পাওঁ। এয়া চাওকচোন, কেৰেলাখিনি সিজি গ'ল আৰু মই এইখিনি এতিয়া কাঢ়ি থ'ম কেৰাহীৰ পৰা। এয়া এখন প্লেটত টিচু পাৰি ল'লোঁ, এক্সট্ৰা অইলখিনি টিচুখনে যাতে শুহি লয়। এয়া কেৰেলা ৰেডি আৰু এইফালে কুকাৰত পূৰা আলুগুটিও ৰেডি। এয়া আলু হ'ল ফুল আলু। চাওকচোন ইমান ধুনীয়াকৈ সিজিছে। মই বেয়া এটা কুকাৰত আলুখিনি পুৰি লৈছিলোঁ। এয়া আলু বাকলিও গুচাই ল'লোঁ, তাতে কাটি ল'লোঁ ভোট জলকীয়া, পিঁয়াজ আৰু ধনিয়া, আৰু তাতে দি দিলোঁ অলপ কেঁচা মিঠাতেল আৰু নিমখ। এইখিনি মই ভালদৰে পিটিকি ল'ম। মই হাতেৰে পিটিকা নাই, কাৰণ ভোট জলকীয়া বহুত জাল, হাতত লাগিলে কেনেবাকৈ চকুৱে মুখে লাগিব লাগিলে হৈ গ'ল আৰু ভোট জলকীয়াই ভোটৰ বিহু দেখাই দিব। সেয়েহে মই খুন্দুনাৰ মাৰিডালেৰে এয়া পিটিকি কৰি ল'লোঁ। এয়া চাওকচোন, আমাৰ পিটিকাখন ৰেডি হৈ গ'ল। এইবাৰ বনাম, আনিছিলোঁ যে ডাঙৰ মাছ, শিলঘৰীয়া মাছটো, সেই মাছটোৰ এটা বেলেগ ৰেচিপি। প্ৰথমতে মাছখিনি মই ফ্ৰাই কৰি ল'ম। এয়া এখন টাৱা পাতি ল'লোঁ, তাতে তেল দি দিলোঁ। এয়া তেলখিনি গৰম হ'লে ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'ম। এপিচ এপিচ কৰি কেৰাহীত মই দি আছোঁ মাছ কেইপিচ। মাছৰ কালাৰটো ইমান ধুনীয়া নহয়নে বাৰু? ইমান ধুনীয়া ৰেড কালাৰ, খাবলৈ বহুত টেষ্টি হয় মাছটো। আপোনালোকে খাই পাইছেনে বাৰু? এইটো একবাৰ খাই চাবচোন। সাৱধানেৰে মই লৰাই দিছোঁ। মাছ ফ্ৰাই কৰিলে ফুটেই আৰু চকুত পৰিব লাগিলে চকু যাব বুলি ভয়তে মই লাহে লাহে কৰি মাছ কেইপিচ লৰাই দিছোঁ। এয়া মাছ ফ্ৰাই হৈ গ'ল। এইফালে মই আকৌ পাতি ল'লোঁ এটা কেৰাহী। তাতে মই এতিয়া বনাম কচুৰ লগত দিম মই মাছৰ মাথা। এইফালে প্ৰথম মই তেল গৰম হোৱাত ইয়াত দি দিলোঁ মই পিঁয়াজ দিয়াৰ পিছত তাতে দিলোঁ আদা নহৰুৰ পেষ্ট, অলপমান ৰেড চিলি। এয়া তাৰপিছতে মই ইয়াতে দি দিলোঁ বইল কৰি টুকি থোৱা কচুখিনি। ভালদৰে মই সিজিবলৈ দিম ইলুটি সিলুটি কৰি। এয়া আৰু এতিয়া মই ইয়াতে দিছোঁ হালধি আৰু নিমখ আন্দাজ অনুসৰি। কচুখিনি প্ৰায় সিজিছিলে আৰু তেতিয়া মই ইয়াতে ওপৰতে দি দিলোঁ এই মধুসোলেং টেঙাখিনি দি ঢাকনি লগাই দিলোঁ। এইফালে মই ফ্ৰাই কৰি লোৱা মাছখিনি এতিয়া কেৰাহীৰ পৰা টুকি ল'ম। এয়া চাওকচোন ইমান ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। দেখিয়ে খাওঁ খাওঁ লগা একদম লোভনীয় মাছৰ পিচকেইটা ৰেডি হৈ গ'ল। আকৌ টিচু পাৰি মই মাছখিনি উঠাই ল'লোঁ। এইফালে আকৌ দি দিলোঁ মাছৰ মাথা। এইকেইটুকুৰা মই দিম কচুৰ লগত। এইফালে মাছৰ মাথা ফ্ৰাই কৰি আছোঁ। এইফালে দেখিছেনে মই টেঙা পাতখিনি দিছিলোঁ যে গোটেইখিনি ধুনীয়াকৈ কচুৰ লগত মিহলি হৈ গৈছে, পূৰা গলি গৈছে। এয়া চাওক, কচুৱেই নে টেঙাই নে ধৰিবই নোৱাৰি, দুইখিনি ইমান সুন্দৰকৈ মিক্স হৈ গ'ল। এয়া মই ফ্ৰাই কৰা মাছৰ মাথাকেইটুকা কচুৰ লগত দি দিলোঁ। এয়া চাওকচোন। এতিয়া মই অলপমান সময় সিজিবলৈ দিম আৰু তাৰপিছত মাথাকেইটা ভাঙি দিম। পানী অকণমান দি দিলোঁ আৰু উতলিব দিলোঁ। এয়া মাছৰ মাথাকেইটা তাৰ তলতে সোমাই আছিলে। এয়া চাওকচোন, ধুনীয়াকৈ মই মাথাকেইটা ভাঙি দিম আৰু কচুখিনি খাবলৈ ৰেডি কৰি আছোঁ। এয়া চাওকচোন, তাতে মই অলপ দি দিলোঁ জালুকৰ গুড়ি। কচু চব্জিও খুব প্ৰিয়। আজি মোৰ নিজৰ প্ৰত্যেকটো প্ৰিয় বস্তু বনাইছোঁ।
এইবাৰ ভাবিলোঁ মই অকণমান মাছৰো পিটিকা বনাম, সেয়েহে আনিছিলোঁ, দেখিছিলে নহয় মাছকেইটা মাৰি লৈ এয়া গেছতে মই পুৰি আছোঁ। এয়া চাওক, শিলুটি কৰি মাছকেইটা মই পুৰি ল'লোঁ। এয়া মাছৰ পিটিকাও কিন্তু খাই বহুত ভাল লাগে, হয় নাই বাৰু কওকচোন। আজি মুঠতে এটা লং ভিডিঅ' মই বনালোঁ, সম্পূৰ্ণ এখন থালি সজাবৰ কাৰণে মই কেনেদৰে কি কামখিনি কৰি লওঁ, কি চব্জি বনাওঁ, কেনেকৈ মই পৰিৱেশন কৰোঁ, সকলোখিনি আপোনালোকক দেখাম। এইফালে মাছ পুৰি হৈ গ'ল, মাছকেইটা মই কাঁইট এৰুৱাই ল'লোঁ আৰু মাথাকেইটা পেলাই দিলোঁ। এইবিলাক মাছৰ মাথাত বোলে কিবা পাথৰ থাকে বুলি কোৱা শুনিছোঁ, গতিকে মাছৰ মাথাকেইটা খাব নালাগে। এয়া চাওকচোন, মাছখিনি মোৰ ৰেডি হৈ গ'ল। ইয়াতে মই অকণমান কাটি দিম এতিয়া ধনিয়া। এয়া ধনিয়া কাটিলোঁ, আকৌ কাটিলোঁ অকণমান ভোট জলকীয়া, তাৰপাছত ইয়াতে দিলোঁ নিমখ, এতিয়া দিম মিঠাতেল আৰু চেপি দিলোঁ নেমু। এতিয়া এইখিনিও মই খুন্দুনাতে পিটিকা বনাই ল'ম। এয়া চাওকচোন, মই এনেকৈয়ে পিটিকি বনাই ল'লোঁ। হৈ গ'ল আমাৰ মাছৰ পিটিকা ৰেডি। এতিয়া সকলোখিনি ৰেডি হোৱাৰ পিছত মই থালিখন এনেকৈ সজাবলৈ ল'লোঁ। এয়া চাওকচোন, প্ৰথম মই দিলোঁ বাতি এটাত ভাত এবাতি, তাৰপিছত ফ্ৰাই কৰা মাছ 2 পিচ, তাৰপিছত এয়া হ'ল ফুল আলুৰ পিটিকা, এয়া হ'ল তিতা কেৰেলাৰ ভাজি, আৰু এয়া হ'ল মাছৰ পুৰা পিটিকা, আৰু এয়া হ'ল কচু টেঙাৰ সৈতে মাছৰ মাথা, আৰু এয়া হ'ল মাটিমাহৰ দাইল, আৰু এটা ভোট জলকীয়া আৰু নেমু এপিচৰ সৈতে। চাওকচোন, থালিখন মই ধুনীয়াকৈ সজাই ল'লোঁ। এইখন লোভনীয় কাঁহী আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কিন্তু দেই। আজিলৈ আহিলোঁ, বাই বাই। নেক্সট আকৌ লগ পাম এটা সম্পূৰ্ণ লং ভিডিঅ'ৰ সৈতে, এখন নতুন থালিৰ সৈতে।